নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম নতুন এটা অন্য ভিডিঅ'লৈ। আজি মই আপোনালোকৰ কাৰণে অসম আৰক্ষীৰ গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন লৈ আহিছোঁ। আপোনালোকে ভালদৰে চাই যাব আৰু শেষলৈ চাব। শেষত আপোনালোকৰ এটা কুৱেশ্যন দিছোঁ, সেইটো কমেণ্ট কৰি তলত জনাব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। প্ৰথম প্ৰশ্ন 1 নম্বৰ, দিখৌ নদী কোনখন জিলাত আছে? ইয়াৰে অপশ্যন দিয়া আছে ক তিনিচুকীয়া, খ শিৱসাগৰ, গ ধেমাজি, ঘ ডিব্ৰুগড়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ শিৱসাগৰ। দিখৌ নদী শিৱসাগৰত অৱস্থিত। 2 নম্বৰ প্ৰশ্ন, বৰাক নৈ কোনখন পাহাৰৰ পৰা ওলাইছে? অপশ্যন দিয়া আছে ক বৰাইল, খ জাতিংগা, গ পাটকাই, খ নীলচাল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বৰাইল। 3 নম্বৰ প্ৰশ্ন, অসমৰ কোন ঠাইত চিমেণ্ট কাৰখানা আছে? অপশ্যন দিয়া আছে ক হাফলং, খ ধুবুৰী, গ বকাজান, খ নলবাৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক বকাজান। অসমৰ বকাজানত চিমেণ্ট কাৰখানা আছে। 4 নম্বৰ প্ৰশ্ন, অসমৰ ক'ত প্ৰথম মৰাপাট কল স্থাপন কৰা হৈছিল? ক মিৰ্জা, খ বিজয়নগৰ, গ ছয়গাঁও, খ হাজো। ইয়াৰে শুদ্ধ উত্তৰটো খ বিজয়নগৰ। বিজয়নগৰত প্ৰথমে মৰাপাট কলখানা স্থাপন কৰা হৈছিল। 5 নম্বৰ প্ৰশ্ন, এলুমিনিয়ামৰ বাচন বৰ্তন প্ৰস্তুত কৰা কাৰখানা ক'ত আছে? অপশ্যন দিয়া আছে ক ডিব্ৰুগড়, খ গুৱাহাটী, গ বঙাইগাঁও, খ ধুবুৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ বঙাইগাঁও। এলুমিনিয়াম বাচন বৰ্তন প্ৰস্তুত কৰা বঙাইগাঁৱত আছে। 6 নম্বৰ প্ৰশ্ন, চাহ, কুঁহিয়াৰ, মৰাপাট আদি দেশ কৃষিৰ ভিতৰত পৰে। অপশ্যন দিয়া আছে ক মিশ্ৰ কৃষি, খ গহন কৃষি, খ আত্মনিৰ্ভৰশীল কৃষি, খ বাণিজ্যিক কৃষি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ বাণিজ্যিক কৃষি। চাহ, কুঁহিয়াৰ, মৰাপাট বাণিজ্যিক কৃষিৰ ভিতৰত পৰে। 7 নম্বৰ প্ৰশ্ন, বৰষুণৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কৃষিক কিমানটা ভাগত ভগাব পাৰি? অপশ্যন দিয়া আছে ক 6টা, খ 3টা, গ 4টা, খ 2টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ 3টা। বৰষুণৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কৃষিক 3টা ভাগত ভগাব পাৰি। 8 নম্বৰ প্ৰশ্ন, অসমৰ চাহ খেতি, বিহাৰৰ আম খেতি, দক্ষিণ ভাৰতৰ ৰবৰৰ খেতি কৰা হয় ডেছ পদ্ধতিৰে? অপশ্যন দিয়া আছে ক সিঞ্চন, খ জুম, গ ড্ৰিপন, খ ৰোপণ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ ৰোপণ। অসমৰ চাহ খেতি, বিহাৰৰ আম খেতি, দক্ষিণ ভাৰতৰ ৰবৰ খেতি ৰোপণ পদ্ধতিৰে কৰা হয়। 9 নম্বৰ প্ৰশ্ন, অসমৰ সৰ্বাধিক চাহ বাগিচা থকা জিলাখন হৈছে? খ বিশ্বনাথ, খ শোণিতপুৰ, গ ডিব্ৰুগড়, খ লখিমপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ ডিব্ৰুগড়। অসমৰ সৰ্বাধিক চাহ বাগিচা থকা জিলাখন হ'ল ডিব্ৰুগড়। 5 নম্বৰ প্ৰশ্ন, সাগৰৰ পৃষ্ঠৰ পৰা অসমৰ গড়ৰ উচ্চতা কিমান? অপশ্যন দিয়া আছে ক 69.5 মিটাৰ, খ 79.5 মিটাৰ, গ 89.5 মিটাৰ, খ 99.5 মিটাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ 79.5 মিটাৰ। সাগৰৰ পৃষ্ঠৰ পৰা অসমৰ গড় 79.5 মিটাৰ। 11 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ শদিয়াৰ পৰা মহনলৈ প্ৰায় কিমান কিলোমিটাৰ দৈৰ্ঘ্য? অপশ্যন দিয়া আছে ক 1830 কিলোমিটাৰ, খ 3180 কিলোমিটাৰ, গ 1380 কিলোমিটাৰ, খ 2890 কিলোমিটাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ 2890 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ শদিয়াৰ পৰা মহনলৈ প্ৰায় 2890 কিলোমিটাৰ দৈৰ্ঘ্য। 12 নম্বৰ প্ৰশ্ন, চেমাংডু হিমবাহৰ পৰা উৎপত্তি হৈছে? অপশ্যন দিয়া আছে ক বৰাক, খ ব্ৰহ্মপুত্ৰ, ক গংগা, খ যমুনা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ ব্ৰহ্মপুত্ৰ। চেমাংডু হিমবাহ ব্ৰহ্মপুত্ৰৰ পৰা উৎপত্তি হৈছে। 13 নম্বৰ প্ৰশ্ন, ভৌগোলিক আয়তনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ মাজত অসমৰ স্থান কিমান? অপশ্যন দিয়া আছে ক 14, খ 15, গ 16, খ 17। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে গ 16। ভৌগোলিক আয়তনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ মাজত অসমৰ স্থান হৈছে 16। 14 নম্বৰ প্ৰশ্ন, অসমৰ মুঠ বনাঞ্চলৰ শতকৰা কিমান ভাগ অসংৰক্ষিত বনাঞ্চল? অপশ্যন দিয়া আছে ক 20.42%, খ 44.42%, গ 22.42%, খ 33.42%। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ 33.42%। অসমৰ মুঠ বনাঞ্চলৰ শতকৰা
33.42% ভাবুক অসংৰক্ষিত বনাঞ্চল। 12 নম্বৰ প্ৰশ্ন, অসমৰ মুঠ বনাঞ্চলৰ শতকৰা কিমান ভাগ অসম চৰকাৰৰ সংৰক্ষিত বনাঞ্চল? অপশ্যন দিয়া আছে ক 36.64%, খ 66.58%, গ 56.89%, খ 48.64%। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ 66.58%। 16 নম্বৰ প্ৰশ্ন, অসমৰ মুঠ ভৌগোলিক আয়তনৰ শতকৰা কিমান ভাগ বনাঞ্চল আছে? অপশ্যন দিয়া আছে ক 25.21%, খ 35.21%, গ 34.21%, খ 37.21%। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক 34.21%। অসমৰ মুঠ ভৌগোলিক আয়তনৰ শতকৰা 34.21% বনাঞ্চল ভাগ আছে। 17 নম্বৰ প্ৰশ্ন, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক আয়তন হৈছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল খ 78.81 বৰ্গ কিলোমিটাৰ। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক আয়তন হৈছে 78.81 বৰ্গ কিলোমিটাৰ। 18 নম্বৰ প্ৰশ্ন, নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক আয়তন হৈছে? অপশ্যন দিয়া আছে ক 300 বৰ্গ কিলোমিটাৰ, খ 350 বৰ্গ কিলোমিটাৰ, গ 200 বৰ্গ কিলোমিটাৰ, খ 250 বৰ্গ কিলোমিটাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ 200 বৰ্গ কিলোমিটাৰ। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক আয়তন হৈছে 200 বৰ্গ কিলোমিটাৰ। 19 নম্বৰ প্ৰশ্ন, মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক পৰিসীমা কিমান? অপশ্যন দিয়া আছে ক 960 বৰ্গ কিলোমিটাৰ, খ 970 বৰ্গ কিলোমিটাৰ, গ 980 বৰ্গ কিলোমিটাৰ, খ 950 বৰ্গ কিলোমিটাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ 950 বৰ্গ কিলোমিটাৰ। মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক পৰিসীমা 950 বৰ্গ কিলোমিটাৰ। 20 নম্বৰ প্ৰশ্ন, অসমৰ পুৰুষৰ শিক্ষিতৰ হাৰ হৈছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে খ 77.85%। অসমৰ পুৰুষৰ শিক্ষিতৰ হাৰ হৈছে 77.85%। 21 নম্বৰ প্ৰশ্ন, অসমৰ মহিলাৰ শিক্ষিতৰ হাৰ হৈছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে খ 64.27%। অসমৰ মহিলাৰ শিক্ষিতৰ হাৰ হৈছে 64.27%। 22 নম্বৰ প্ৰশ্ন, অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ মানুহে নগৰ চহৰত বাস কৰে? অপশ্যন দিয়া আছে ক 11%, খ 12%, গ 13%, খ 14%। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ 14%। অসমৰ মুঠ জনসংখ্যাৰ 14% মানুহে নগৰ চহৰত বাস কৰে। 20 নম্বৰ প্ৰশ্ন, অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ মানুহে গাঁৱত বাস কৰে? ইয়াতে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল ক 86%। অসমৰ মুঠ জনসংখ্যা 86% মানুহে গাঁৱত বাস কৰে। 20 নম্বৰ প্ৰশ্ন, কোন দিনটো সতী সাধিনী দিৱস হিচাপে পালন কৰা হয়? অপশ্যন দিয়া আছে এ 11 এপ্ৰিল, বি 21 এপ্ৰিল, চি 28 এপ্ৰিল, ডি 4 মে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি 21 এপ্ৰিল। 21 এপ্ৰিল তাৰিখে সতী সাধিনী দিৱস হিচাপে পালন কৰা হয়। 25 নম্বৰ প্ৰশ্ন, আহোম শাসন কালত কোনে কছাৰীসকলৰ নিম্ন ধনশিৰি নদী উপত্যকাত চোৱা চিতা কৰিছিল? ইয়াতে অপশ্যন দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল বি মাৰাংগী খোৱা গোসাঁই। আহোম শাসন কালত কছাৰীসকলৰ নিম্ন ধনশিৰি নদী উপত্যকাৰ চোৱা চিতা কৰিছিল মাৰাংগী খোৱা গোসাঁই। 26 নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাক বুঢ়া ৰজা বুলি জনা যায়? ইয়াতে অপশ্যন দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল এ প্ৰতাপ সিংহা। প্ৰতাপ সিংহাক আহোম ৰজাৰ বুঢ়া ৰজা বুলি জনা যায়। 27 নম্বৰ প্ৰশ্ন, কাক আহোম ৰাইজৰ প্ৰথম বৰফুকন হিচাপে নিযুক্তি কৰা হৈছিল? অপশ্যন দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল লানগি পানিচিয়া। লানগি পানিচিয়াক আহোম ৰাজ্যৰ প্ৰথম বৰফুকন হিচাপে নিযুক্তি কৰা হৈছিল। 30 নম্বৰ প্ৰশ্ন, অসুৰ আলীৰ কি চুক্তি অনুসৰি মোগল আৰু আহোমৰ মাজত সীমা নিৰ্ধাৰণ কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল বি বাৰ্নাডী ৰিভাৰ। অসুৰ আলীৰ বাৰ্নাডী ৰিভাৰ চুক্তি অনুসৰি মোগল আৰু আহোমৰ মাজত সীমা নিৰ্ধাৰণ কৰা হৈছিল। 1 নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাই প্ৰথমে বিহুক ৰাজকীয় পৃষ্ঠপোষকতা দিছিল? ইয়াতে অপশ্যন দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ল চি ৰুদ্ৰ সিংহা।
ৰুদ্ৰসিংহা আহোম ৰজাই প্ৰথমে বিহুক ৰাজকীয়কৰণ পৃষ্ঠপোষকতা দিছিল? এইটো আপোনালোকৰ লাষ্ট প্ৰশ্ন 30 নম্বৰ। তলৰ কোনজন অসমৰ সাহিত্য ত্ৰিমূৰ্তিৰ সদস্য নহয়? ইয়াতে অপশ্যন দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ কোনটো আপোনালোকে তলত কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব।